ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় বিভিন্ন ধৰণৰ বৰফি খাইছা। আমি খোৱা প্ৰায়বিলাক বৰফি সাধাৰণতে সামান্তৰিকৰ আৰ্হিত কটা হয়। কাৰণ এনে কৰিলে ট্ৰে এখনত বৰফিৰ টুকুৰা বেছিকৈ ৰাখিব পাৰি। তোমালোকে কথাটো মন কৰিবাচোন। আজি আমি সামান্তৰিকৰ ধৰ্ম কেইটামান আলোচনা কৰিম। তাৰ বাবে আমি এটা অতি সাধাৰণ ক্ৰিয়া কৰি চাওঁ আহাচোন। এখিলা কাগজৰ পৰা এটা সামান্তৰিক কাটি লৈ এডাল কৰ্ণই দি ইয়াক কাটি দুভাগ কৰি দুটা ত্ৰিভুজ পালোঁ। এটা ত্ৰিভুজৰ ওপৰত আন এটা পাতি দেখিলোঁ যে ত্ৰিভুজ দুটা সৰ্বসম। এনেদৰে কেইবাবাৰো বেলেগ বেলেগ সামান্তৰিক লৈ আমি প্ৰমাণ কৰিব পাৰোঁ যে প্ৰত্যেক সামান্তৰিকক ইয়াৰ কৰ্ণই দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে। গাণিতিকভাৱে এই ধৰ্মটো আমি প্ৰমাণ কৰি চাওঁ আহাচোন। ABCD সামান্তৰিকৰ AC কৰ্ণই সামান্তৰিকটোক ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDA দুটা ভাগত ভাগ কৰিছে। এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDA BC সমান্তৰাল AD। AC হৈছে তিৰ্যক। গতিকে কোণ BCA আৰু কোণ DAC সমান হ'ব। কিয় সমান হ'ব? ইহঁত একান্তৰ কোণ। আকৌ AB সমান্তৰাল DC। AC তিৰ্যক। গতিকে কোণ BAC আৰু কোণ DCA সমান হ'ব। কিয় সমান হ'ব? ইহঁত একান্তৰ কোণ। আকৌ AC ডাল দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু। গতিকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA। কোন বাহু কোন বিধিমতে দুয়োটা ত্ৰিভুজ সৰ্বসম হ'ব। এতেকে আমি ক'ব পাৰোঁনে AC কৰ্ণই ABCD সামান্তৰিকক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰিছে। আমি যদি সামান্তৰিকটোৰ বিপৰীত বাহুবোৰৰ জোখ লওঁ, দেখিম যে AB DC বাহুৰ সৈতে আৰু AD BC বাহুৰ সৈতে সমান। ইও সামান্তৰিকৰ আন এটা ধৰ্ম, অৰ্থাৎ এটা সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান। আমি গম পালোঁ যে চতুৰ্ভুজ এটা যদিহে সামান্তৰিক হয় তেন্তে ইয়াৰ প্ৰতিযোৰ বিপৰীত বাহু সমান। ইয়াৰ বিপৰীতটো, অৰ্থাৎ যদি এটা চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত বাহু সমান হয় তেন্তে ই এটা সামান্তৰিক হ'বনে বাৰু? প্ৰমাণ কৰি চাওঁ আহাচোন। ধৰা হ'ল ABCD চতুৰ্ভুজৰ AB সমান CD আৰু AD সমান BC। AC কৰ্ণ অংকন কৰা হ'ল। এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDAৰ AB সমান CD আৰু BC সমান DA আমাক দিয়া আছে। আকৌ AC কৰ্ণডাল দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু, অৰ্থাৎ AC সমান CA। গতিকে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDA বাহু 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 বিধিমতে সৰ্বসম হ'ব। গতিকে কোণ BAC সমান কোণ DCA আৰু কোণ BCA সমান কোণ DAC। গতিকে AB সমান্তৰাল CD হ'ব আৰু BC সমান্তৰাল DA। অৰ্থাৎ চতুৰ্ভুজটোৰ বিপৰীত বাহুবোৰ সমান্তৰাল। গতিকে ABCD এটা সামান্তৰিক হ'ব। ইয়াৰ পৰা আমি সামান্তৰিকৰ আৰু এটা ধৰ্ম পাব পাৰোঁ যে এটা সামান্তৰিকৰ বিপৰীত কোণবিলাকো সমান। বিপৰীত ক্ৰমে যদি এটা চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণ সমান হয় তেন্তে ই এটা সামান্তৰিক হ'ব। এইবাৰ আমি অন্য এটা সামান্তৰিক PQRS ল'লোঁ। এই PQRS সামান্তৰিকৰ PR আৰু QS কৰ্ণই O বিন্দুত কটাকটি কৰিছে। আমি যদিহে OP, OQ, OR আৰু OSৰ জোখ লওঁ তেন্তে দেখিম যে OP সমান OR আৰু OQ সমান OS। অৰ্থাৎ O হৈছে দুয়োডাল কৰ্ণৰ মধ্যবিন্দু।
এনেদৰে বহুকেইটা সামান্তৰিক লৈ আমি প্ৰমাণ কৰিব পাৰিম যে সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়। বিপৰীত ক্ৰমে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তেন্তে ই এটা সামান্তৰিক হ'ব। আজিৰ এই আলোচনাৰ পৰা আমি পোৱা সামান্তৰিকৰ ধৰ্মকেইটা হৈছে সামান্তৰিকৰ এডাল কৰ্ণই সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে। এটা সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান। বিপৰীত ক্ৰমে যদি এটা চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত বাহু সমান হয় তেন্তে ই এটা সামান্তৰিক হ'ব। এটা সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান। বিপৰীত ক্ৰমে যদিহে এটা চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণ সমান হয় তেন্তে ই এটা সামান্তৰিক হ'ব। সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়। বিপৰীত ক্ৰমে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তেন্তে ই এটা সামান্তৰিক হ'ব।